গছৰ পাত সৰাৰ আগত যিদৰে পাতৰ ৰং সলনি হৈ যায়, সেইদৰে মানুহ সলনি হোৱাৰ আগত মানুহৰ কথাৰ সুৰ সলনি হৈ যায়। সেই ব্যক্তিজনক কেতিয়াও মিছা নকবা, যিজনে তোমাক বিশ্বাস কৰে। সেইজনক কেতিয়াও বিশ্বাস নকৰিবা, যিজনে তোমাক প্ৰায়ে মিছা কয়। সুখ আৰু দুখ নিজৰ লগতে সীমিত ৰাখিব শিকা। যেতিয়া তোমাৰ আৰ্থিক উন্নতি হ'ব, মানুহে ধাৰ বিচাৰিহে তোমাৰ কাষ চাপিব, আৰু যেতিয়া তোমাৰ আৰ্থিক অৱনতি ঘটিব, তোমাক পৰিচয় দিবলৈও লাজ কৰিব। জীৱনত আটাইতকৈ মূল্যৱান বস্তু দুটাই হ'ল সময় আৰু সম্পৰ্ক। তোমাৰ সময় সেইজনকহে দিবা, যিজনে তোমাৰ সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক সেইজনৰ লগতহে গঢ়িবা, যিজনে তোমাৰ গুৰুত্ব বুজে। ভালপোৱাত অভিমান থাকে, ঘৃণা নহয়। শৰীৰত পোৱা আঘাতবোৰে আমাক সাৱধান কৰে, আৰু অন্তৰত পোৱা আঘাতবোৰে শক্তিশালী কৰে। জীৱনত সেই দুজন ব্যক্তিক কেতিয়াও পাহৰিব নোৱাৰি, যিজনে কষ্ট দিয়ে আৰু যিজনে কষ্টৰ সময়ত কাষত থাকে।